হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি নতুন 10টামান সাঁথৰ শিকিম। ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমটো হৈছে গুণগুণ কৰে কিন্তু ভোমোৰা নহয়, লঘোণ আছে কিন্তু বামুণ নহয়। ইয়াৰ উত্তৰটো হ'ব যঁতৰ। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। উত্তৰ মানচিত্ৰ। পেট আছে পেটু নাই, মুখ আছে জিভা নাই। ইয়াৰ উত্তৰ কলহ। এটা নিগনি 100 দাঁত কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। উত্তৰ ঢেঁকী। কাণত ধৰি নাকত বহে। উত্তৰ চশমা। ওপৰত ছাতি তলত গুটি, তাক খাই আহিন কাটি। শুদ্ধ উত্তৰ কচু। মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই। উত্তৰ ৰেডিঅ'। মাকে বৰশী বাই, পুতেকে সৰগলে চায়। উত্তৰ বাঁহগছ আৰু বাঁহগাজ। এনেকুৱা কি আছে যি জুনত আছে জানুৱাৰীত নাই, জীয়ত আছে পানীত নাই। উত্তৰ উত্তাপ বা গৰম। কি বল খেলিব নোৱাৰি? উত্তৰ মনোবল। ধন্যবাদ।